লাগিল আজি এই টাইকোয়ান্ডো এসোসিয়েশন বুলি পেলাই তেনেকুৱা নাছিলে আমি এনে টাইকোয়ান্ডো খেলিছিলো আৰু খৈৰাবাৰীৰ জন্মদাতা আমি সঞ্জীৱ আছিলে সঞ্জীৱতে বহুত পিছত তাৰ আগতে আমাৰ দিলীপ তেখেতৰ নেতৃত্বত খৈৰাবাৰীৰ কেইজনমান ল'ৰাক লৈ পেলাই আমি জন্ম দিছিলো আজিও যে এই সুদীৰ্ঘ 30 বছৰৰ পিছতো যে জন্ম দিয়াটো যে জীয়াই আছে যিসকল ব্যক্তিয়ে টাইকোয়ান্ডোৰ হৈ খৈৰাবাৰীত লাগি এইটো পৰ্যায়লৈকে আজি দেখা পালো বহু ল'ৰা ছোৱালীক নেশ্যনেল লেভেললৈকে নিবলৈ সক্ষম হৈছে ইয়াৰ বাবে মই খৈৰাবাৰী টাইকোয়ান্ডো একাডেমীৰ বিষয়ববীয়া কোচ যিসকল লাগি থাকে তেখেতসকলক মই একদম মোৰ অন্তৰৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো যিখিনি ল'ৰা ছোৱালী আজি দেখা পালো ৰেড ওৱান বেলৰ কাৰণে যি এক্সাম ইয়াত যথেষ্ট পাৰ্টিচিপেণ্টছ আহিছে সারা বিটিসিৰ পৰাই আহিছে গতিকে মই আশা কৰিছো এইকিজনো যাতে বেলটো লৈ ফেলে আমাৰ এই অঞ্চলত আৰু টাইকোয়ান্ডোৰ প্ৰসাৰটো যাতে বেছি বহল কৰিব পাৰে এটুকে কামনা কৰিছো থ্যাংক ইউ